everyone and welcome back to my YouTube channel. মই Sahina আপোনালোক সকলোলৈ পুনৰবাৰ অন্য এটি ব্লগলৈ স্বাগতম জনালো। আশা কৰোঁ সকলোৰে ভালেন মোৰো ভালেই। তো আজি ব্লগটো ষ্টাৰ্ট কৰিলো মানে কিবা এটা বনাম বুলি ভাবিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছো। কেনেকৈ কি বনাওনো আপোনালোকক দেখাও বুলি অলপ ভাবিছো। তো ভিডিওটো একেবাৰে সকলোকে চাই থাকিব স্কিপ নকৰকে। আজি কোনো ধৰণৰ ব্লগ নহয় তেনেকুৱা জাস্ট এটা ভিডিও আৰু মানে মই কিবা এটা বনাম আৰু আপোনালোকক দেখাম। তো ভিডিওটো একেবাৰে সকলোকে চাই থাকিব স্কিপ নকৰাকে। তো ব্লগটো বেছি দেৰি নকৰি এতিয়া ভিডিওটো ষ্টাৰ্ট কৰোঁ মই। তো আমি আজি মানে পোলা বনাম আৰু পোলা বনালে এতিয়া ৰিফাইন দি দিলোঁ। ৰিফাইন দি দিলোঁ অলপ। আপোনালোকৰ জোখত আপোনালোকে দিব পাৰে আৰু এতিয়া মানে ৰিফাইনখিনি এতিয়া মানে গৰম হ'ব দিম আৰু তো গৰম হৈ লওক এইখিনি। এতিয়া তেলখিনি গৰম হৈ গ'ল তো এতিয়া মানে হেৰি দি দিম আৰু পিঁয়াজ দি দিম মানে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ভাজি ল'ম মানে ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম আৰু যেতিয়ালৈকে ব্ৰাউন কালাৰটো নুঠে তেতিয়ালৈকে মানে ভাজি থাকিম আৰু পিঁয়াজৰ ৰংটো মানে ব্ৰাউন কালাৰটো আহিলে আৰু এতিয়া অলপ তো আৰু অকণমান ভাজি ল'ম আমি। অকণমান ভজা হৈ গ'লে তাৰপিছত ইয়াত যি লাগে সেইখিনি দিম আপোনালোকক দেখাম বাৰু। তো ভিডিওটো চাই থাকিব একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ। ভজা হৈ গ'ল আমাৰ। এতিয়া মই দিম লং ইলাচিবিলাক থেতালি থৈছিলোঁ তো এইখিনি দি দিম আৰু ইয়াত এইখিনি দি দিম। তাৰপিছত দিম আদা নহৰু পেষ্ট। তো আদা নহৰু পেষ্টখিনি দি লওঁ এতিয়া। চিৰা হৈ গ'ল। এতিয়া দিম আদা নহৰু পেষ্ট। তো বেছিকৈও দিব পাৰে কমকৈও দিব পাৰে যাৰ যেনেকুৱা জোখ তেনেকৈ দিলে হৈ গ'ল। মই অকণমান বেছিকৈ দিছোঁ। তো এইখিনি এতিয়া আৰু ভাজি ল'ম আমি। আৰু ইয়াতে লগতে দুটা তেজপাতো দি দিম। তেজপাত দি দিলোঁ। এতিয়া গোটেইখিনি ভাজি ল'ম আকৌ এবাৰ। এইখিনি অকণমান আৰু ভাজি লওঁ আমি। ভজা হৈ গ'ল। তো এতিয়া দিম ইয়াত নিমখ অকণমানকৈ দিম আৰু বেছি নিদিওঁ। চাউল যিমান লয় ইমান দিব পাৰে নিমখ আপোনালোকে। তো মোৰ জোখত মই নিমখ দি দিছোঁ। হৈ গ'ল মই নিমখ দিয়া হৈ গ'ল। তাৰপিছত এতিয়া দিম কিচমিচ কাজু এইখিনি দিম। এতিয়া মই কিচমিচ কাজু লৈ থৈ দিছিলোঁ এইখিনি দি দিলোঁ। এইখিনিও অলপ ভাজি ল'ম। পোলাও বহোৱা হৈ গ'ল। এতিয়া মই মাংসখিনি মেৰিনেট কৰি থৈ দিছিলোঁ এইখিনি। তো এতিয়া এইখিনি মানে বনাম আৰু এতিয়া চব মছলা পাতি দি কিনে মেৰিনেট কৰি থৈ দিয়া হৈছিলে এইখিনি বনাম। আৰু ইফালে পোলাও বহাই দিছোঁ আৰু ইফালে কেৰাহীটোৰে বহাই দিছোঁ। তো কেৰাহীটো গৰম হওক তাৰপিছত তেল দিম। ইয়াত দি মাংস আৰু আলু একেলগে বহাই দিম। তেল দি দিম আৰু কেৰাহীটোত বেছিকৈ দিলোঁ। তেল অকণমান দি দিলোঁ এতিয়া মই। তাৰপিছত এইখিনি এতিয়া গৰম হ'ব দিম। গৰম হ'ল তেজপাত দুটা দি দিলোঁ। এতিয়া দিম পিঁয়াজ। তাৰপিছত অকণমান লৰাই দিম আৰু গেছখিনি অকণমান ভাজি ল'ম অকণমান টাইম। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মেৰিনেট কৰা মাংসখিনি ইয়াত দি দিম মই।
মাংসখিনি দি দিলোঁ। তাৰপিছত অকণমানকৈ লৰাই থাকিম, মানে ভাজি থাকিম আৰু। এতিয়া এইখিনি ভাজি থাকিম। মেৰিনেট কৰা মাংসখিনি দি দিলোঁ। দিয়াৰ পিছত আলু দি দিলোঁ এক লগত। দি কিনে এতিয়া আৰু অকণমান লৰাই থাকিম। লৰাই যেতিয়া ভজা হৈ যাব, তাৰপিছত অকণমান পানী দিম আলুটো সিজিবৰ কাৰণে। তাৰপিছত চাই থাকিব আৰু লাষ্ট লুকটো দেখাম আপোনালোকক। চাই থাকিব। এইখিনি এতিয়া অলপ সময় ভাজি লওঁ মই। এয়া মাংস মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াত আৰু অকণমান পানী দি দিম। পানী দিয়াৰ পিছত আলুখিনি সিজিব দিম। তাৰপিছত লং ইলাইচি লাষ্টত দি দিম। হৈ যাব আৰু তেতিয়া। এতিয়া পানী দি দিলোঁ। পানী বেছিকৈ নিদিওঁ, কমকৈ দিম পানী। তাৰপিছত নিমখটো চাম অকণমান হৈছেনে নাই। তাৰপিছত নিমখ অকণমান যদি লাগে দিম, নালাগিলেতো নাই। তাৰপিছত হৈ যাব আৰু একেবাৰে শুকাই পেলাম। তো লাষ্ট লুকটো চাই থাকিব একেবাৰে শেষলৈকে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই, আজি যোনে ভিডিঅ' চাই মোৰ বনোৱা হৈ গ'ল। তো ভাবিছোঁ আপোনালোকক দেখাম আৰু এতিয়া। তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেল নতুনকৈ চাই আছে, তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।